আমি আজি পূজা পাতিছোঁ আপোনাৰ 3দিনীয়া কাৰ্যসূচী লৈ আৰু কিমান সংখ্যক বুলি ক'লেতো অকণমান মানে এতিয়া অলপ জটিল সমস্যা হ'ব। এইকাৰণে 1700 কিমান খ্ৰীষ্টাব্দত তাৰমানে চনতেই আমাৰ মন্দিৰটো স্থাপিত হৈছিল। আচ্ছা যিয়ে নহওক বাৰু ইয়াৰে অকণমান সাৰাংশ কৰোঁ। মোৰে বয়স এতিয়া 62 বছৰ হৈছে। মোতকৈ আগত চাৰিটা মানে মোৰ পূৰ্বপুৰুষ মানে অলৰেডি মানে গৈছে। মোটামুটি আমি ইয়াৰে মই বৰ্তমান জানাত মই 250 বছৰ আমি পুৰণি মানুহ ইয়াৰে 250 বছৰ। তাৰ আগৰ পৰাই ইয়াতে পূজা অৰ্চনা হৈ আছিলে। আচ্ছা যি কি নহওক আমাৰ এইটো মন্দিৰ সঁচাকেই ঐতিহাসিক মন্দিৰ। আমি খুবেই ছেটিছফাই। আমি মাৰ পূজা কৰি মা বিষয়ৰী মনসাৰ পূজা কৰি খুব ছেটিছফাই। আমাৰ ভক্ত বহুত সমাগম ঘটে। আজি আমাৰ পূজাৰ আজি দ্বিতীয় দিনাখনৰ কাৰ্যসূচী। এই দ্বিতীয় দিনাখনৰ কাৰ্যসূচী অকণমান এতিয়া ৰেষ্ট টাইম হৈছে। তাৰপিছত দেখি নহওক পিছবেলাৰ কাৰ্যসূচী আছে। অহা কাইলৈ আমাৰ বলি বিধান ইত্যাদি চলিব আৰু মানে পূজা সমাপ্ত ঘটিব পুষ্পাঞ্জলি কৰাৰ পিছত অহা কাইলৈ। এইখন আমাৰ আহোম গাঁও গুৱাহাটী 35 পোষ্ট অফিচ গড়চুক। আমি মেছেজ এইটোৱে দিব বিচাৰিম যে আমি সঁচাকৈ মানে মা মনসাৰ পূজা কৰি আমি সন্তুষ্ট। তেখেতক ভক্তি কৰিয়ে আমাক খুব ভাল লাগে আৰু তেখেতে যথেষ্টখিনি আমাৰ হেৰি হিচাপত তাৰমানে তেখেতে মানে আমাক সুদৃষ্টিৰে চাইছে। মানে আমাৰ ইষ্ট দেৱতা বুলি ক'লেও আমি ভুল বুজোৱা নহ'ব। যদিও বা আমি বাথৌ ধৰ্মৰে মানুহ অংশ, গতিকে আমি মানে খুব ছেটিছফাই মা মনসাৰ পূজা কৰি। বড়ো আমাৰ ইয়াতে ঘৰ বুলি ক'ব গ'লেতো অসংখ্য আছে, বহুত আছে। কিন্তু আমাৰ খেল হিচাপত এতিয়া মোটামুটি 80 না 87 এনেকুৱা ধৰণৰ আছে। এনে বড়োৰ মানুহটো যথেষ্ট মানে আনকাউণ্টিং, হিচাপ কৰিব নোৱাৰিব, বহুত বড়ো মানুহ আছে। আমি নিশ্চয়কৈ ভাল প্ৰশ্নই সুধিছে আপুনি। আমাৰ বড়োৰ গোটেই সংস্কৃতি ৰীতি নীতি গোটেইখিনি আমি বড়োৰ মতে চলোঁ। আমাৰ বিয়া বাৰু অন্যান্য কাম কাজ গোটেই আমি বাথৌ ধৰ্মৰ নিয়ম নীতিৰে আমি আগবাঢ়ি যাওঁ আৰু যথেষ্টখিনি আমি নিজকে উন্নত বুলি আমি গৌৰৱ অনুভৱ কৰোঁ। হয়, এইটো খুব ভাল প্ৰশ্নই কৰিছে। প্ৰথম বাথৌ মন্দিৰৰ মানে প্ৰতিষ্ঠাপক বুলি ক'লে মই আছোঁ এজন, মই বিজয় বড়ো। হয়, চেণ্ট্ৰেল বাথৌ মানে প্ৰতিষ্ঠাপক মানে ময়ে প্ৰেচিডেণ্ট আছিলোঁ প্ৰথম অৱস্থাত। মদন স্বৰ্গীয়াৰী সম্পাদক আছিলে। প্ৰথম আৰম্ভ আমিয়ে কৰিছোঁ। তাৰপিছত চেণ্ট্ৰেলে মানে এইটো তেখেতসকলে মানে লয় আৰু চমজি লয় হৈছে।